নমস্কাৰ, মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। আজি ব্লগটো মোৰ থাম্বনেইলটো চাই সকলোৱে গম পাইছে যে কিহৰ ব্লগ হ'বলৈ গৈ আছে। আজি ৰেচিপিৰে সাধাৰণতে ব্লগ মই দিবলৈ ট্ৰাই কৰিছোঁ। মই ডেইলি ব্লগ দিব পৰা নাই। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোৱে যাতে মোৰ ভিডিঅ'টো চাই তাৰে আশা কৰিলোঁ। এতিয়া ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কাটি লোৱা আলু আৰু পিঁয়াজ, ধনিয়া, বন্ধাকবি আৰু জলকীয়া মই মিহিকৈ কাটি লৈছোঁ। কেৰাহী এটা দিছোঁ আৰু ইয়াতে মই তেল দিছোঁ আৰু এইখিনিত মই 2 পেকেট মেগী লৈছোঁ আৰু মেগী 2 পেকেট মই ইয়াতে ধুনীয়াকৈ ভাজি ল'ম। মই তেলৰ পৰা আঁতৰাই ল'লোঁ আৰু ইয়াতে বাকী থকা তেলখিনি মই পিঁয়াজ দিলোঁ আৰু এতিয়া মই পিঁয়াজখিনি ভালদৰে হেতাখনেৰে লৰাই দিছোঁ। তাৰপিছত এতিয়া মই ইয়াতে যিখিনি আলু কাটিছিলোঁ এতিয়া মই সেয়া আলুখিনি দি দিম। আলুখিনি ভালদৰে হেতাখনেৰে মই লৰাই থাকিম। গোটেইখিনি দিয়া হোৱাৰ পিছত হেতাখনেৰে ভালদৰে লৰাই দিম পিঁয়াজখিনিৰ লগত মিক্স হ'বলৈ। আৰু ইয়াতে মই হাফ টিস্পুন দিছোঁ হালধিৰ গুড়ি আৰু সোৱাদ অনুসৰি আলুখিনিৰ লগত সোৱাদ অনুসৰি নিমখ দিছোঁ। ইয়াতে মই হাফ টিস্পুন আৰু আপোনালোকে আপোনালোকৰ পৰিমাণ অনুযায়ী মানে নিমখ হালধিখিনি আপোনালোকে নিজৰ মতে দিব। এনেকৈ লৰাই থাকিম আৰু ভাজিখিনি মই ধুনীয়াকৈ সিজিবলৈ এখন ঢাকনি মাৰি দিম ইয়াতে। আৰু ইয়াতে লগতে আৰু মই যিখিনি বন্ধাকবি কাটিছিলোঁ বন্ধাকবিখিনিও দি দিলোঁ। অতিকৈ চিম্পুল আৰু আপোনাৰ 5 মিনিটতে হৈ যায়। এইখিনি একদম সহজ প্ৰক্ৰিয়া। সকলোৱে জানে মেগী বনাবলৈ, মই এটা বেলেগ টাইপত মানে মেগীখিনি বনাবলৈ মই ট্ৰাই কৰিছোঁ। মই সাধাৰণতে কেনেকৈ বনাওঁ আৰু আপোনালোকক দেখাইছোঁ। আৰু এয়া মই ধনিয়াৰ পাত অকণমান এনেই হাতেৰে গোন্ধটো আহিবলৈ ধনিয়াৰ পাতখিনিও মই ইয়াতে দি দিছোঁ। ধুনীয়াকৈ এতিয়া লৰাই থাকিম আৰু ঢাকনি এখন সিজিবৰ বাবে দি দিম। আৰু এয়া চাওক ভাজিখিনি মোটামুটি হোৱাহেনে হৈছে। তাৰপিছত যিখিনি আমি এতিয়া অকণমান লৰাই দিছোঁ মোটামুটি সিজিছে প্ৰায় ভাগ আৰু যিটো পানী তাৰে পানীখিনিও নোহোৱা হৈছে। ইয়াতে আৰু মই ঢাকনিখনেৰে সিজিবলৈ অকণমান দি দিছোঁ। অকণমান সিজিব লাগিব আৰু ঢাকনিখন দি দিছোঁ। মেগীখিনি ইয়াতে মই ঢালি দিলোঁ আৰু
এতিয়া লৰাই থাকিম। মেগীৰ লগত ভাজিটো অকণমান মই ভাজি লৈছোঁ আৰু ইয়াতে মই পানী এড কৰিলোঁ সিজিবৰ বাবে। মেগীখিনিতো সিজোৱা নাছিলোঁ, সিজিবৰ বাবে মই ইয়াতে পানী এড কৰিছোঁ। একদম সহজ পদ্ধতি। আৰু এই যিখিনি মেগী মছলা হয়, ইয়াতে মই মেগী মছলা 1 পেকেট দিছোঁ আৰু শেষত মই 1 পেকেট মেগী মছলা দিম। 2 পেকেট থাকে, 2 পেকেট মেগীৰ। এতিয়া ভালদৰে লৰাই আছোঁ আৰু অকণমান মই যিখনি ঢাকনিখন মাৰি দিলোঁ সিজিবৰ বাবে। এতিয়া অকণমান গুচাই আৰু লৰাই দিছোঁ। ধুনীয়াকৈ সিজিছে মেগীখিনি। এয়া চাওক মেগীখিনি ধুনীয়াকৈ হৈ গ'ল আৰু মছলাখিনিও মই ইয়াতে এড কৰিলোঁ। চ' আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে শেষত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে এনেকুৱা টাইপত বনাবলৈ ট্ৰাই কৰিব। তো শেষত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। শেষত বেল আইকনটো দবাই দিব, তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে প্ৰথমতে পাব। চ' আজিলৈকে ধন্যবাদ আৰু নমস্কাৰ।